গাইস ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব সব কেনেদৰে সিলিং ঠিক কৰা হয় আপোনালোকক সমস্তখিনি দেখুওৱা হ'ব এতিয়া বৰ্তমান পেনেল ফিট কৰি থকা হৈছে জোখ মাখ লৈ থকা হৈছে লেবুল মিলোৱা হ'ল আৰু আপোনালোকে যদি নিজৰ ঘৰখন সুন্দৰকৈ সিলিং ফিট কৰোঁ বুলি ভাবিছে আমাৰ ইয়াত দিয়া হৈছে কন্টেক্ট নম্বৰ কন্টেক্ট কৰিব পাৰে সকলো ধৰণৰ ফল সিলিং যিকোনো সিলিং আপোনালোকে ফিট কৰিব পাৰে ষ্টিলৰ কাম হওক সকলো ধৰণৰ ফল সিলিং 2x2 যিকোনো ধৰণৰ সিলিং প্ৰস্তুত কৰা হয় আপোনালোকে কন্টেক্ট কৰিব আমাৰ দিয়া আছে কন্টেক্ট নম্বৰ এতিয়া কেনেদৰে পেনেল ফিট কৰি থকা আছে ষ্টেপ বাই ষ্টেপ পেনেল ফিট কৰি ল'ব লাগিব তাৰ পৰা সকলো পেনেল লাগি হোৱাৰ পিছত এখন এখনকৈ সিলিং ফিট কৰি যোৱা হ'ব এতিয়া পেনেল লগোৱা হৈ গৈছে অলৰেডি গোটেই ভিউটো চাওক অলৰেডি আমাৰ গোটেই পেনেল লাগি হৈ গ'ল সম্পূৰ্ণ তাৰপিছত ষ্টেপ বাই ষ্টেপ আমি সিলিং খুৱাই যোৱা হ'ব এয়া চাই লওক আমাৰ পেনেল লাগি কমপ্লিট হোৱাৰ পিছত আমি এতিয়া কুনিয়া কুনিটো মাৰি লৈছোঁ কেনেদৰে কুনিয়া কুনি মাৰিছোঁ সেইটো চাই লওক ইটো কোণৰ পৰা সিটো কোণলৈ কুনিয়া কুনি মাৰি লোৱা হৈছে যাতে কোনো এটা ডাউন হৈ নাথাকে আপোনালোকে জাষ্ট যদি ফিটিং কৰে কুনিয়া কুনিটো মাৰি ল'ব তেতিয়া কোনো ধৰণৰ ডাউন নেদেখে কুনি মাৰি লোৱাৰ পিছত আমি পেনেলকেইটা তাৰে ওপৰৰ বাঁহৰ লগত সম্পূৰ্ণভাৱে গাঁঠি দিলোঁ গাঁঠি দিয়াৰ পাছত আকৌ ছাইডৰ পেনেলকেইটা লগাই লৈছোঁ তাৰপিছত লগোৱাৰ পিছত 2x2 সিলিংখন আমি আৰম্ভ কৰিম এনেদৰে পেনেলকেইটা ক্লিপ বাই ক্লিপ খুৱাই লোৱাৰ পিছত সম্পূৰ্ণভাৱে হৈ যোৱা আমি এখন কৰি তাৰপিছত গাঁঠি হোৱাৰ পিছত আমি এখন কৰি চিলিং ফিট কৰিম